মই দিহিং পাটকাই আজি মই মৃত্যুৰ গৰাহৰ ফালে মুখাৰিত যিসকল জীৱশ্ৰেষ্ঠ মানুহে মোক লৈ এদিন গৌৰৱ বোধ কৰিছিল সেই জীৱশ্ৰেষ্ঠ মানৱ জাতিয়ে আজি দেশৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰা হেতু প্ৰকৃতিৰ বুকু খান্দি জীৱকুল ধ্বংস কৰাৰ প্ৰয়াস কৰিছে আৰু মোক গতাই দিছে কয়লা মাফিয়াৰ হাতত। তেওঁলোকে নিশ্চয় পাহৰি গৈছে যে মোৰ বুকুত আশ্ৰয় লৈ আছে হাজাৰবিধ দুষ্প্ৰাপ্য প্ৰাণী আৰু উদ্ভিদে। মোৰ বুকুত আশ্ৰয় লৈ থকা জীৱকুলটি ধ্বংস কৰাৰ প্ৰয়াস নকৰিবি তহঁতি, নহ'লে প্ৰকৃতিৰ ভাৰসাম্যতা হেৰাই যোৱাৰ অৱনতি ঘটিব আৰু তাৰ অত্যাধিক প্ৰভাৱ পৰিব এই মানৱ জাতিৰ ওপৰতেই। তেওঁলোকে এইটো বুজা নাই ভাৰতীয় অভয়াৰণ্যৰ প্ৰতি অহা ভাবুকিয়েই এদিন ভাৰতীয় লোকসকলৰ বাবে লৈ আহিব পাৰে বিপৰ্যয়পূৰ্ণ পৰিৱেশ। ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে এই ভাবুকিয়ে। মোক ধ্বংস কৰাৰ চেষ্টা কৰা মানে মানৱ জাতিও ধ্বংসৰ ফালে প্ৰবাহমান হোৱা।